हेलो बंधुসকল আজি মই এই ভিডিওটোত আপোনালোকৰ লগত কথা পাতিম এটা অতি গুৰুত্বপূৰ্ণ কথা বা বিষয় লৈ আৰু সেই গুৰুত্বপূৰ্ণ কথাটা বা বিষয়টো হৈছে যে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামে অফাৰ কৰা কোৰ্স D.Pharmৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল বা এন্ট্ৰেন্স এক্সামত এটেন্ড হৈছিল আৰু মেৰিট লিষ্টত নাম আহিছে কিন্তু এডমিশন পোৱা নাই সেই সকল প্ৰাৰ্থীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা লৈ আহিছো আৰু সেই বাৰ্তাটো কি আহক আমি জানি লওঁ যে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম অর্থাৎ DME ইতিমধ্যে একটা গুরুত্বপূর্ণ বার্তা প্রেরণ করেছে যে যিসকল ছাত্র ছাত্রীয়ে D.Pharmৰ বাবে এডমিশন পোৱা নাই সেই সকল ছাত্ৰ ছাত্ৰীৰ পৰা আবেদন বিচাৰিছে কাৰণ অসমৰ 3টা মেডিকেল কলেজত ফাৰ্স্ট ইয়াৰ D.Pharmৰ বাবে এডমিশন চলি আছে আৰু তাতে সিট খালি হৈ আছে গতিকে ইন্টারেস্টেড ক্যান্ডিডেট সকলে অনতি পলমে আবেদন কৰিব পাৰিব তো এতিয়া জানি লওক কোন কোনে আবেদন কৰিব পাৰিব বা কোনজন ক্যান্ডিডেট বা প্ৰাৰ্থী আবেদন কৰিব পাৰিব যে ফৰ জেনারেল র্যাঙ্ক আপ টু 550 অর্থাৎ 550 in entrance examination 2018 and OBC or MOBC rank up to 850 অর্থাৎ 850 in entrance examination 2018 and SCৰ কাৰণে rank up to 2000 and STৰ কাৰণে সকলো আবেদনকাৰীয়ে যাব পাৰিব বা আবেদন কৰিব পাৰিব and ST hills all eligible candidate will be apply for the post আৰু এই আবেদনৰ বাবে ছাত্ৰ ছাত্ৰী সকলে কি ডকুমেন্টস লগত লৈ যাব লাগিব বা কি ডকুমেন্টস সাবমিট কৰিব লাগিব সেই বিষয়ে জানি লওক মাৰ্কশিট অফ HSLC and HS এডমিট কাৰ্ড কাষ্ট সাৰ্টিফিকেট আৰু এই এপ্লিকেশন ফর্ম কোড জমা দিব লাগিব সেই বিষয়ে জানি লওক ড্ৰপ বক্স এভেইলেবল এট দি অফিস অফ দি DME or ডিৰেক্টৰ মেডিকেল এডুকেশ্যন আসাম সেকেন্ড ফ্লোর রুম নাম্বার 5 খানাপাৰা গুৱাহাটী আৰু ইয়াৰ এই আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব বা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া সেই বিষয়ে জানি লওক এপ্লিকেশন স্টার্ট হৈছে 6 February 2019 and last date of application 14 February 2019 তো ইয়াৰ বিষয়ে আৰু এটা অতি গুৰুত্বপূৰ্ণ নোটিশ হৈছে যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বা ক্যান্ডিডেটে HS ফাইনাল এক্সামিনেশনত ফিজিক্সত কেমিস্ট্রি বায়োলজি এন্ড ইংলিশত যদি গ্ৰেছ মাৰ্ক পাইছে তেনেহলে এই প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব তো বন্ধুসকল ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হলে আপোনালোকে মোৰ এই ভিডিওটোৰ ডেসক্ৰিপশ্যনত যাব পাৰে মই এই ভিডিওটোৰ ডেসক্ৰিপশ্যনত এটা লিংক দি দিছো সেই লিংকত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব তো বন্ধুসকল যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো সাবস্ক্রাইব কৰক আৰু নোটিফিকেশনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিওবিলাক আপোনালোকে অতি সোনকালে পাই যায় আৰু ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব থ্যাংক ইউ